আৰু মোৰ সৈতে জড়িত হৈ থাকিবলৈ এই ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিয়ক লগতে কাষত থকা নমস্কাৰ স্বাগতম এটি উল্টা পুল্টা ভিডিঅ'লৈ আৰু এটি উল্টা পুল্টা সিৰিজলৈ উল্টা পুল্টা এই কাৰণে কৈছো যে এতিয়া মই যাব ওলাইছিলো উজনি অসমৰ চৰাইদেউ জিলালৈ কিন্তু বৰষুণে দিলে বাধা তাৰে উপৰিও মই নলবাৰীৰ পৰা গুৱাহাটীলৈকে ট্ৰেইনত যোৱা কথা আছিল ট্ৰেইন হ'ল কেনসেল এতিয়া লকডাউন মই কেনেকৈ যাওঁ গুৱাহাটী যাম আৰু কিন্তু যাবই লাগিব নগলে নহব সেই কাৰণে এই ভিডিঅ'টোক মই উল্টা পুল্টা ভিডিঅ'ৰ নাম দিছো গতিকে এই উল্টা পুল্টা ভিডিঅ'টো চাবলৈ মোৰ সৈতে জড়িত হৈ থাকক আৰু মোৰ সৈতে জড়িত হৈ থাকিবলৈ এই ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিয়ক লগতে কাষত থকা আৰু মোৰ সৈতে জড়িত হৈ থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো বজাই দিয়ক যাতে আগলৈ আহিবলগীয়া ভিডিঅ' কেইটাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে গতিকে বলক যাত্ৰা আৰম্ভ কৰোঁ বাই বাই দিলো উল্টা পুল্টা যাত্ৰা আৰম্ভ কৰি বৰ্তমান মই এখন 709ত কিয়নো দেউতাই মোক বৰমালৈ আগবঢ়াই দিলে তাৰ পৰা গুৱাহাটীলৈ যোৱা একো গাড়ীয়ে নাই সেয়েহে মই এখন হাত দাঙি কিনি 709 ৰখালোঁ আৰু তাত উঠি মই মোৰ যাত্ৰা গুৱাহাটী অভিমুখে কৰি আছোঁ এয়া গাড়ীখন চাওকচোন ফুটপাথত একেবাৰে গাড়ী উঠাই দিছে ইছ ৰাম বৰ বেয়াকৈ ভাগ্যে ব্ৰহ্মপুত্ৰত নপৰিলোঁ বৰ্তমান মই আহি পালোঁ জালুকবাৰী আৰু জালুকবাৰীৰ পৰা পল্টন বজাৰলৈকে যোৱা একো ধৰণৰ গাড়ী পোৱা নাই সেয়েহে মই খোজকাঢ়ি আহি আছোঁ আগত কিবা গাড়ী পাওঁ নেকি তাকে চাই আছোঁ মোৰ এই উল্টা পুল্টা যাত্ৰা বৰ্তমান আহি গুৱাহাটীত স্তব্ধ হৈছে কিয়নো 6:30 বজাতে মই গুৱাহাটী আহি পালোঁ আৰু তাৰ পৰা এতিয়া ট্ৰেইন মোৰ 11:30 আছে অকলে মই ইয়াতে বৰ খাই বহি আছোঁ বৰ্তমান সময় হ'ল 9:30 আৰু মই আহি মোৰ ট্ৰেইনখন পালোঁ যদিও যাবলৈ আৰু 2 ঘণ্টা বাকী আছে অকলে ইয়াতে বৰ খাই মই অনাই বনাই ঘূৰি আছোঁ মোৰ ট্ৰেইন চলিব এতিয়াও প্ৰায় 10 মিনিট বাকী আছে বাকী এতিয়া মোৰ বিৰাট টোপনি লাগিছে কাইলৈ ৰাতিপুৱা ভিডিঅ' কৰিম চৰাইদেউলৈ যাত্ৰা আৰম্ভ কৰি আমি বৰ্তমান আহি পাইছোঁ ফৰকাটিং আৰু ইয়াতে মোৰ গুড মৰ্ণিং হৈছে বাহিৰত আছে বৰষুণ বাহিৰলৈ যাব পৰা নাই গতিকে ইয়াৰে পৰিৱেশটো মই দেখাব নোৱাৰোঁ যিহেতু মোৰ ওচৰত ছাতিও নাই গতিকে এনেই বেক কেমেৰা কৰি মই দেখাই দিছোঁ ফৰকাটিং ষ্টেচন মই এই গোটেই যাত্ৰাত বৰষুণে অকল বৰষুণ বাহিৰলৈ ওলাই যাব পৰা নাই বৰষুণৰ কাৰণে মই পালোঁ 9:04 এতিয়া আৰু প্ৰায় 2 ঘণ্টামান পিছত মই পাম অৱস্থা মই আহি বৰ্তমান পালোঁ আমগুৰি বাহিৰত বৰষুণ বাহিৰৰ পৰিৱেশ দেখাব পৰা নাই ময়ো বৰ হৈ আছোঁ চাগে আপোনালোকেও বৰ হ'ব এইটো ভিডিঅ' চাই কিন্তু উপায় নাই বৰষুণ আমগুৰি মোৰ 2জনমান লগৰ ল'ৰা আছিলে কিন্তু এতিয়া বৰষুণৰ কাৰণে তাহাঁতৰ ওচৰত লগ ধৰিব নোৱাৰিম যথেষ্টখিনিয়ে পানী পৰি আছে মোৰ মোবাইলৰ পানী বৈ তিতি গ'ল মোৰ এই উল্টা পুল্টা যাত্ৰা সঁচাকৈ বহুত উল্টা পুল্টাই গ'ল
আহিবৰ সময়ৰ পৰা একেবাৰে বৰষুণ ক'তো ওলাব পৰা নাই এতিয়ালৈকে ষ্টেচনৰ বাহিৰত। মই এতিয়া পালোঁ মৰিয়নি আৰু প্ৰায় 1.5 ঘণ্টা আছে মোৰ যাত্ৰা শেষ হ'বলৈ ট্ৰেইনত। মই আহি এয়া সাপেখাতি পালোঁ আৰু এটা ষ্টেচন আছে, তাৰপিছত মই মোৰ ষ্টেচন বৰহাট পাম। গতিকে বলক বৰহাটত গৈ কথা পাতি আছোঁ। ফাইনেলি মই আহি মোৰ ষ্টেচন পালোঁ আৰু আজিৰ এই ব্লগটো মই ইয়াতে শেষ কৰিলোঁ। যদি ব্লগটো চাই অলপো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আগৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।